हेलो दोस्तों, वेलकम टू माय सेकेंड चैनल रोड एक्सप्रेस। और मैं आज आपनालोकर कारण एटा गुरुत्वपूर्ण भिडिओ লৈ আহিছোঁ, যেটো ভিডিওত আপোনালোকে দেখিবলৈ পাব। স্টেপ বাই স্টেপ আপোনালোকক মই বুজাই দিম, যেটো ভিডিও আপোনালোকে এটা ইম্পৰ্টেণ্ট ভিডিও বুলি ভাবিব পাৰে। এই ভিডিওটো আপোনালোকে পুৰা স্টেপ বাই স্টেপ বুজি ল'ব। এইটো ভিডিওটো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। এটা গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ মাজত লৈ আহিছোঁ। বিশেষকৈ এই ভিডিওটো আমাৰ যিবিলাক ড্ৰাইভাৰ আছে, ড্ৰাইভাৰবিলাকৰ কাৰণে গুৰুত্বপূৰ্ণ হয়। কি কাৰণত? যিটো সময়ত দেখা যায় কিছুমান ঠাইত আমি গাড়ী লৈ যাওঁ, কিন্তু গাড়ীৰ কোনোবা ছাইডত আমি ছাইডটো বিচাৰি ওলাওঁতে দিগদাৰী হয়। কাৰণ কোনোবা ছাইডত যদি কোনোবা মানুহ এটা থাকে, সেই মানুহটোক কোৱা হয় যেন ভাই এটা লোকেশ্যন পঠাই দিয়ক, যিটো লোকেশ্যনত মই নিজে সেই এড্ৰেছটো উলিয়াই আনিব পাৰিম। তে সেই লোকেশ্যনটো তাৰমানে সকলোৱে ভালকৈ দিবৰ কাৰণে অসুবিধা হয়, কাৰণ লোকেশ্যনটো কাৰেণ্ট লোকেশ্যন নহয়। এতিয়া আহক আমি কাৰেণ্ট লোকেশ্যনটো কেনেকৈ পঠিয়াব লাগে আৰু সেইটো কেনেকৈ ট্ৰেক কৰিব লাগে, আমি আজি সেই বিষয়ে আলোচনা কৰিম। তে বন্ধুসকল, আপোনালোকক এটা কথা অনুৰোধ কৰি কওঁ, মোৰ চেনেলটোত যদি নতুন হয় আপোনালোকে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু কমেণ্ট কৰিব, আৰু তলত থকা ছাবস্ক্ৰাইব বাটনটো টিপি অল প্ৰেছ কৰি দিব। কাৰণ যিহেতু এইটো ভিডিওটো অতি গুৰুত্বপূৰ্ণ হয়। কোনোবা কাৰোৰ লোকেশ্যনটো ভালকৈ পঠাব নোৱাৰিলে এই ভিডিওটোত ভালকৈ বুজি ল'ব। সেইকাৰণে আহক আমি এই ভিডিওটোত ভালকৈ শিকি লওঁ যে এই ভিডিওটো সম্পূৰ্ণ এটা গুৰুত্বপূৰ্ণ ভিডিও। লোকেশ্যনটো ট্ৰেক কৰি আমি সেই জাগাখিনি তাৰমানে ইজিলি ওলাব পাৰিম। তে আহক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ। আৰু যি মোৰ চেনেলত যোনে নতুন আহিছে, সেই তেখেতক কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ এনেকুৱা গুৰুত্বপূৰ্ণ নতুন নতুন ভিডিও আপলোড মই বহুত দি থাকোঁ। সেইবিলাক নটিফিকেশ্যন আপোনালোকৰ তাতে পাবৰ কাৰণে। তো বন্ধুসকল, আমি পোনপ্ৰথমতে যাব লাগিব হোৱাটছএপ মেছেঞ্জাৰত। হোৱাটছএপ মেছেঞ্জাৰত এয়া মই কেনেকুৱা প্ৰচেছত যাই আছোঁ, আপোনালোকে সেই প্ৰচেছটো ভালদৰে লক্ষ্য কৰিব। আহক আমি যাব লাগিব হোৱাটছএপ মেছেঞ্জাৰ, যিটো এই হোৱাটছএপ মেছেঞ্জাৰ আপোনালোকে দেখা পাই আছে। ইয়াতে আপোনালোকে প্ৰথম ক্লিক কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, এতিয়া ধৰক আপোনাৰ কোনোবা বন্ধু এজন, তেখেতক আপুনি লোকেশ্যনটো পঠাব। মই যেনেকুৱা চাওক, এইটো মেছেঞ্জাৰত মই এতিয়া মোৰ লোকেশ্যনটো পঠাম। এতিয়া হওক, আমি এই লোকেশ্যনটো এইটো ভিডিঅ' এইটো নাম্বাৰত চেণ্ড কৰিব লাগিব প্ৰথমতে। এয়া হওক, আপোনালোকে দেখা পাই আছে ইয়াৰে যিটো কেমেৰা অপশ্যনটো আছে, এই কেমেৰা অপশ্যনটোত প্ৰথমতে ক্লিক কৰিব। এই কেমেৰা অপশ্যনটো ক্লিক কৰক। ইয়াতে কেমেৰা অপশ্যনৰ ছাইডত যিটো এটা ছিগনেল আছে, এই ছিগনেলটো আপুনি ইয়াতে ক্লিক কৰি ল'ব। ইয়াতে কেমেৰা অপশ্যনৰ লগত যিটো ছাইডত অপশ্যন আছে, এইটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াতে ইয়াতে এটা লোকেশ্যন অপশ্যন আছে। এই লোকেশ্যন অপশ্যনটোত আপুনি ইয়াতে ক্লিক কৰি দিব। তে এই লোকেশ্যন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা পেজ খোল খাই যাব। এনেকুৱা এটা অপশ্যন খোল খাই যাব, যিটো মই আপোনালোকক ভিডিঅ'ত স্পষ্ট দেখাই আছোঁ। এয়া চাওক, এই হ'ল কাৰেণ্ট লোকেশ্যন। এই লোকেশ্যন
এইটো আপুনি ইয়াতে ক্লিক কৰি দিয়ক সেন্ড ইউৰ কারেন্ট লোকেশন। এই কারেন্ট লোকেশনটোত আপুনি এটা ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে ইয়াত দেখিবলৈ পাইছে আপুনি ইয়াতে এই লোকেশনটো মোৰ ইয়াৰ পৰা সেন্ড হৈ গৈছে। সব মই লোকেশনটো পঠিয়াই দিছোঁ, এইটো সেন্ড হৈ গৈছে। এই সেন্ড অপশনটোত ক্লিক কৰি দিছোঁ আৰু আপোনাৰ যেটো বন্ধু তেখেতে আপনার একদম কারেন্ট যেটো আপনি রিয়েল লোকেশন এই লোকেশনটো দেখাবো। ইয়াতে লিখা আছে ডেসক্রিপশন। এই ডেসক্রিপশনটো ইয়াতে দেখাবে আছে এই ডেসক্রিপশন। তেখেতে যদি এই ডেসক্রিপশনটোত এনেকা ক্লিক কৰি দিয়ে, ডেসক্রিপশনটোত এনেকুৱা ক্লিক কৰাৰ লগে লগে আপনার ইয়াতে আপনি কোনখিনি জায়গাত আছে এই জায়গাটো চাওক। এই আমার লোকেশন আর মই ইয়ার পৰা পঠাইছো। এতিয়া ইয়াতে যদি আপনি স্টার্ট করে দিয়ে আপনার স্টার্ট করার লগে লগে আপনার আর কোনখিনি আছে চাব পাৰে আপনি। ইয়াতে মই লোকেশনটো পঠাই দিয়াৰ লগে লগে এই লোকেশনখিনি দেখাইছে। এই বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক মই আজি দেখুৱাইছোঁ কারেন্ট লোকেশনটো কেনেকৈ সেন্ড কৰে। আগলৈ মই আৰু বহুত ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিম। মোৰ চেনেলটো সাবস্ক্রাইব কৰিব। সাবস্ক্রাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি অল প্ৰেছ কৰি দিব। এনেকুৱা গুৰুত্বপূৰ্ণ নতুন নতুন ভিডিঅ' পাবলৈ।